কওকচোন স্যাৰ লিভাৰৰ মানে অলপ প্ৰব্লেম আছে মাজে মাজে বৰ গেছ হয় ঠিক আছে বাৰু মই সেই মেডিচিন দি দিছোঁ ডেইলি ৰাতি ৰাতি খাব ঠিক হৈ যাব স্যাৰ ভাত খোৱাৰ পাছতহে ভাত খোৱাৰ পাছতে খাব ইয়াৰ আপুনি প্ৰথমটো খাব 12টালৈ 15 মিনিট থকাত আৰু দ্বিতীয়টো খাব আপুনি 1টা বাজি 15 মিনিট যোৱাত ইয়াৰ 3 নম্বৰটো খাব আপুনি 3টা 39ত আপুনি নে দৰৱ খাবলৈ কৈছে নে চিৰিয়েল চাবলৈ কৈছে ঠিক আছে মই এই দুটা মেডিচিন লিখি দিছোঁ ঠিক আছে ছাৰ ঠিক আছে আপুনি এই দুটা কণ্টিনিউ কৰক খালী পেটত ঠিক হৈ যাব ঠিক আছে ছাৰ ছাৰ এইটো কি আঁকি দিলে এইটো জোকটো নিচিনাকৈ বুজি পোৱা নাই এইটো ময়ো বুজি পোৱা নাই আমাৰ সেই ফাৰ্মাচীত থকা ল'ৰাজনক দি দিব তেওঁ দি দিব দৰৱটো ভেৰি কমপ্লিকেটেড ছাৰ মোৰ এনে হৈছে কিনো You have a very complicated disease which is defined as the having a temperature above the normal range due to an increase in the body's temperature at set point which has different names like febrile response, febrile etc. etc. নামটো ইমান দীঘল বেমাৰটো কিমান দিনলৈ থাকিব ৰ'ব আপুনি টেনশ্যন নল'ব অকণমান ধৈৰ্য ধৰক অসমীয়াত বেমাৰটোৰ নামটো কিনো আপোনাৰ জ্বৰ হৈছে আপোনাৰ ৰিপৰ্টত একেবাৰে ষ্টেণ্ড কৰা ল'ৰা ছোৱালীৰ নিচিনাকৈ নম্বৰ আহিছে চব ঠিকে আছে নাই বাৰু নাই তেনেকৈ চিন্তা কৰিবলগীয়া একো নাই চুগাৰটো অকণমান বাঢ়ি আছে মানে কিমান বাঢ়ি আছে 140 থাকিব লাগে ইয়াতহে 640 হৈ আছে 500 বাঢ়ি আছে 300 বাঢ়িলেই দেখোন মানুহবোৰ সিপুৰি পায়গৈ হ'ব দিয়ক বেলেগ বেমাৰ ইমান নাই খালিহে কিডনীত পানী 2 গিলাচমান ওলাব আৰু সেই লাঞ্চখনত পানী এবাল্টিমান আছে আৰু বাকী চব অ'কে আছে আপোনাৰ মই মানুহ নাই কোৱা মেন বেছি ভয় নাখাব দিয়ক এই বিপিটো অকণমান বাঢ়ি আছে বেছি ভয় কৰিলে আকৌ বিপিটো ওপৰলৈ গুচি যাব মানুহৰ গাত সিমান হাৰেই নাই মোৰ গাত যিমান বেমাৰ আছে আপুনি মছলাজাতীয় বস্তু একেবাৰে কমাই দিয়ক ঠিক আছে সুদা ভাত খাই থাকিম লাগিলে ভাতো নাখাব ঠিক আছে নাখাওঁ ৰুটিকে খাম ৰুটিও এৰি দিয়ক তেনেহ'লে ফল মূল খাই থাকিব লাগিব ফল মূলো নাখাব মেম অকল মই পানী খাই কেনেকৈ থাকিম পানীও নাখাব এনে মই উশাহ ল'ব পাৰিম নে বাৰু চাই লওক যদি উশাহ নোলোৱাকৈ থাকিব পাৰে থাকিব আৰু এইজনৰ নিজৰে অৱস্থা নাই মোক কি ভাল কৰিব কওকচোন ছাৰ অলপ প্ৰব্লেম আছিলে আচ্ছা ছাৰ মানে অলপ দিনৰ পৰা মোৰ ৰ'ব ছাৰ মানে মোৰ পেটৰ প্ৰব্লেম এটা আছে যদি আপুনি ভাল কৰিব পাৰিব কওক নহ'লে মই যাওঁ এইটো দৰৱ লওক এসপ্তাহৰ পিছত এবাৰ চেকআপত আহিব ছাৰ কোন আপুনি ছাৰ মই আজি চেকআপত মাতিছিলে নহয় এনেকৈ আহিছে যে নহয় মানে ছাৰ আপোনাৰ ওচৰলৈ আহিলে গা চা ধুৱাই পঠিয়াই যে হাঁচিয়াই মেলি সেইকাৰণে এবাৰ ফুল প্ৰটেকশ্যনত আহিছোঁ ছাৰ মোৰ লগৰটো ভাল হ'বনে বাৰু ট্ৰিটমেণ্ট কৰি আছোঁ বাৰু কিন্তু আপুনি তেওঁক ইয়ালৈ দেৰি কৰিলে 1 ঘণ্টামান আগতে অনাহেঁতে আৰু ভাল আছিলে আধা ঘণ্টা আগতে এক্সিডেণ্ট হৈছেহে 1 ঘণ্টা আগতে মই জোৰ জবস্তি টানি নিলেহে হ'ব হয় নি আপুনি টেনশ্যন নল'ব ৰ'ব আমি চাই আছোঁ ঠিক কৰিম ছাৰ বহুত দিনৰ পৰা মোৰ মানে পেটৰ প্ৰব্লেম হৈ আছে আগতে কম আছিলে কিন্তু এতিয়া লাহে লাহে বেছি হৈছে ইমান দিন কি কৰি আছিলে ছাৰ সেই চাৰিআলিৰ ওচৰত ডক্টৰজনক দেখাইছিলোঁ তথাপিও ভাল হোৱা নাই মোৰ ওচৰলৈ কেলৈ অহা নাছিলে নহয় কি নহয় আৰে কি মোৰ খজুৱাইছে